নমস্কাৰ আপোনাৰ মতামতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এনেগৰাকী ব্যক্তি যি গৰাকী ব্যক্তিয়ে বিভিন্ন ব্যস্ততাৰ মাজত অত্যন্ত ব্যস্ততাৰ মাজত নিজক সফলতাৰ দিশে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে তেওঁ হৈছে উত্তৰ লখিমপুৰৰ অধিবক্তা তিলোত্তমা হাজৰিকা বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আমাৰ দৰ্শকসকলে জানে যে আমি প্ৰতিটো খণ্ডতে এটা বিষয় লৈ আহোঁ আৰু এগৰাকী অতিথিৰ কাষ চাপো আলোচনা কৰিবৰ বাবে আৰু আপোনাৰ কাৰণে আজি যিটো বিষয় লৈ আহিছো আমি সেইটো হৈছে বৰ্তমানৰ সমাজ ব্যৱস্থা গতিকে আলোচনাটো আগবঢ়াওঁ ঠিক আছে এটা প্ৰথমতে যদি সোধা হয় যে আপোনাৰ দৃষ্টিভংগীৰে বৰ্তমানৰ সমাজ ব্যৱস্থাটোৰ ক্ষেত্ৰত কিবা ত্ৰুটি পৰিলক্ষিত হৈছে নেকি নে ঠিক দিশতে আগুৱাই গৈছে প্ৰথমে তোমালৈ বহুত বহুত ধন্যবাদ কিন্তু তুমি বৰ সহজ প্ৰশ্ন এটা নুসুধিলা কাৰণ প্ৰতি মানে আমাৰ সমাজখন সঠিক দিশত আগুৱাই গৈ আছে বুলি আমি একেষাৰতে কৈ দিব নোৱাৰোঁ যদি তুমি ৰাতিপুৱা নিউজ পেপাৰখন চোৱা বা তুমি টিভিত যদি তুমি টেলিভিশ্যনত কিবা এটা হেডলাইন চোৱা তেতিয়া দেখিবা তাত জঘন্য অপৰাধ কিছুমানে তোমাৰ চকুত পৰিব যিখিনি তোমাৰ গাৰ নোমবোৰ শিহৰিত কৰি দিব যেনে ধৰা হত্যা ধৰ্ষণ লুণ্ঠন মাৰপিট ডকাইতি এনেকুৱা তুমি ধৰা কোনো ভাল তুমি খবৰ পঢ়িবলৈ তুমি নোপোৱা আৰু এনেকুৱা এইখিনি মানে কিমান লজ্জাজনক তাৰমানে আমাৰ সমাজৰ কাৰণে খুবেই মানে লজ্জাজনক আৰু এই ঘটনাখিনিয়ে মানে কি কৰিছে আমাৰ মানৱ জাতিটোৰ আগত মানে আমি ভয়ংকৰ ভাবুকিৰ সৃষ্টি হৈ পেলাই আমি সমাজ ব্যৱস্থাটোৱে প্ৰদূষিত কৰি পেলাইছে আৰু সেইটোৰ লগে লগে এতিয়া আৰু এটা ক'ব লাগিব যে এইখিনি নাইকিয়া কৰিবলৈ হ'লে আমি আমাৰ নিজৰ আমাৰ মানসিকতাখিনি আমি সলনি কৰিব লাগিব কিয়নো সেইখিনি আমাৰ মানৱীয়তাৰ স্বাস্থ্য সুস্থ সবল হ'ব লাগিব আমাৰ মানসিকতাখিনি আৰু আমাৰ তাৰ বাবে আমি অকলে নোৱাৰোঁ তুমি বা মই অকলে একো কৰিব নোৱাৰোঁ তুমি বা মই অকলে একো কৰিব নোৱাৰোঁ তাৰ বাবে ধৰা তোমাৰ আমাৰ প্ৰথম কথা হ'ল আমাৰ অভিভাৱকসকল চৰকাৰখনটো লাগিবই প্ৰতিটো ৰাজনৈতিক দল লাগিব আৰু তাৰ মাজতে আমাৰ কি হ'ব তোমাৰ আমাৰ বিভিন্ন নিউজ চেনেলবোৰ মানে অকল নিউজ চেনেল বুলি নহয় সংবাদ মাধ্যমে যদি তোমাৰ মানে প্ৰচেষ্টা কৰে ঐকান্তিক প্ৰচেষ্টা কৰে তেতিয়া তোমাৰ কি হ'ব পাৰে এই মানসিকতা মানে যিটো অপৰাধবোধৰ মানসিকতা সেইটো মানে কি হ'ব পাৰে অকমান সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰিব পাৰে মানে ধৰা তোমাৰ সমাজখন আগুৱাই যোৱাত মানে তেতিয়া আমি অন্ততঃ ক'ব পাৰিম যে আমাৰ অপৰাধ প্ৰৱণতাটো কমি গৈছে আৰু আমি সমাজখন আমি কি সঠিক দিশে আগুৱাই লৈ যাব পাৰিছো নহ'লে কিন্তু আমি চেষ্টা কৰিছো নহ'লে কিন্তু নোৱাৰো তুমি বা মই অকলে কৰিব পৰা কাম নহয় এইটো মই এইটোৱে ক'ব বিচাৰোঁ খুব সুন্দৰভাৱে কৈছে বাৰু আপুনি আৰু আপুনি নিজেই কৈছে যে আজিকালি পেপাৰখন পঢ়িলে হত্যা হিংসাৰ কথা আহি পৰে নাৰী নিৰ্যাতনৰ কথা আহি পৰে এইবিলাকৰ কাৰণ আপুনি কি বুলি ভাবে এইবিলাকৰ হত্যা লুণ্ঠন আচলতে কি ক'ব লাগিব ইয়াত প্ৰথমতে হৈছে আমাৰ আজিকালি প্ৰযুক্তিবিদ্যাৰ খুব বেছি প্ৰসাৰ আৰু কি হৈছে ইজি মানি ইনকাম কৰিবলৈ আজিকালি ধৰা খুব বিচাৰে মানুহে এই ধৰা তুমি কিবা এটা কৰিছা কোনোবাই বহুত ভালকে আছে কাৰোবাৰ বহুত ডাঙৰ ঘৰ আছে তোমাক তাতোতকৈও ডাঙৰকে কিবা এটা তোমাক লাগে আৰু কোনোবাই বহুত কষ্ট কৰি কিবা এটা কৰিছে কিন্তু তুমি কষ্ট নকৰাকে তুমি সেইটো কৰিবলৈ বিচাৰিছা আৰু এই বৈদ্যুতিক মাধ্যমবোৰৰ কথা মই ক'লোৱেই সেইখিনি যদি মানে আমাৰ কণ্ট্ৰলত নাহে তেতিয়াহ'লে কিন্তু এই সমাজ ব্যৱস্থাটো প্ৰগতিৰ দিশত কেতিয়াও নাযাব এতিয়া ধৰক নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ধৰক এনেকুৱা কিছুমান আমি নিউজ পাওঁ যে শিক্ষকসকলো জড়িত হৈ পৰে এনেকুৱা ক্ষেত্ৰত যে টিউশ্যনৰ ষ্টুডেণ্টক এনেকুৱা কাম কৰিছে আপুনি অধিবক্তা হিচাপে আপোনাৰ দৃষ্টিভংগীৰে কি হ'ব এইটো মানে কেনেকৈ ইয়াৰ পৰা উপশম পোৱা যাব আপুনি কি ক'ব মানে এতিয়া এনেকুৱা হৈছে ধৰা নিৰ্ভয়া কাণ্ড মনত আছে নিৰ্ভয়া কাণ্ডটো ধৰা তেওঁলোককতো আইনে তেওঁলোকক ফাঁচিও দিলে কিন্তু আজিলৈকে ফাঁচিটো কাৰ্যকৰী নহয় আজি তেনেকৈ ধৰা আইনে কিবা এটা কাৰ্যকৰী হ'ব লাগে যে কিবা এটা অলপ দিনৰ আগতে ধৰা তোমাৰ নীল অভিৰ ঘটনাটো সেইটোতো বহুত ডাঙৰ ঘটনা সেইটো আজিলৈকে কেছ চলিয়ে আছে বহুত মানে মই অধিবক্তা হিচাপে এইটোৱে কওঁ যে আইনী প্ৰক্ৰিয়াৰে যাওঁতে বস্তুবোৰ বহুতো মানে দীঘলীয়া হৈ যায় প্ৰচেছটো দীঘলীয়া হৈ যোৱাৰ কাৰণে কি হয় অপৰাধী মানে এনেকুৱা হয় অপৰাধ কৰে লগে লগে যদি অলপ কম সময়তে যদি অকমান শাস্তি এটা পালেহেঁতেন ষ্টেপ ল'লেহেঁতেন বেলেগ এজন চেম মানে ক্ৰাইম নকৰিলেহেঁতেন ইমানেই দীঘলীয়া যাতে মানে অপৰাধীও পাহৰি যায় কাণ্ড কিমান দিন হৈ গ'ল অলপ দিনৰ ডবকাৰ কাণ্ড প্ৰতিটো আৰু তৃতীয় প্ৰশ্নটো কৰিবলৈ গৈছোঁ আপোনাৰ দৃষ্টিগোচৰ হৈছে নিশ্চয় চাগে কাৰণ আপোনাৰ ঘৰৰ ওচৰতে দুখনকৈ জুনিয়ৰ কলেজ আছে নহয়নে সৰু ল'ৰা ছোৱালীয়ে কি কৰে বাইক স্কুটি লৈ ঘূৰি ফুৰে কিন্তু 18 বছৰৰ তলত কিন্তু অনুজ্ঞাপত্ৰ দিয়া নহয় লাইচেঞ্চ দিয়া নহয় গতিকে এই ক্ষেত্ৰত কি ক'ব আপুনি মই প্ৰথমে কওঁ যে জুনিয়ৰ কলেজবোৰলৈ স্কুটাৰ বাইক লৈ ল'ৰা ছোৱালী আহে কেনেকৈ কাৰণ মেট্ৰিক পৰীক্ষা দিয়াৰ লগে লগে ল'ৰা বা ছোৱালী এটা
আইনমতে এখন মটৰচাইকেল চলাব পৰা অনুজ্ঞাপত্ৰ তেওঁলোকে নাপায় কিন্তু ইয়াত মই দেখো মই বৰ কলেজ কৰ্তৃপক্ষকো মই বৰ জগৰীয়া নকৰোঁ কাৰণ এই ক্ষেত্ৰত কি হৈছে ল'ৰা ছোৱালীবোৰ আজিকালি খুবেই উশৃংখল কি হৈছে সৰুৰ পৰা মাক দেউতাক অভিভাৱকসকলে যি বিচাৰে তোমাৰ আজি বোলে মোক দামী মোবাইল এটা লাগিব কাইলৈ বোলে মোক এখন দামী বাইক লাগিব সেইটো তেনেকে যেনেধৰণে বিচাৰে অভিভাৱকসকলে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰে আৰু সেইকাৰণে তোমাৰ আজি ধৰা স্কুটি এখন চলাইছে লগৰ ল'ৰা এজনে বাইক এখন চলাইছে সি তাৰপিছত পিছদিনাখনৰ পৰা স্কুটিখন চলাবলৈ সি লাজ কৰে তেনেকুৱা হয় তাৰপিছত কি হৈ যায় তোমাৰ চলাই আৰু ডাঙৰ ডাঙৰ এক্সিডেণ্টবোৰ হয় তাৰ কাৰণে আৰু এইটো আচৰিত কথা 18 বছৰ তলৰ এজন ল'ৰা বা এজনী ল'ৰাই বিশেষকৈ মই ল'ৰাবোৰৰ কথা কওঁ 18 বছৰ তলৰ এজন ল'ৰাই বাইক এখন চলোৱাৰ অনুজ্ঞাপত্ৰ কেনেকে লাভ কৰে আৰু যদি অনুজ্ঞাপত্ৰ লাভ নকৰে তেতিয়াহ'লে বিনা অনুজ্ঞাপত্ৰত তেওঁলোকে এখন বাহন কেনেকে চলাব এইটো বহুত ডাঙৰ প্ৰশ্ন এতিয়া এই ক্ষেত্ৰত আপুনি পোনপটীয়াভাৱে অভিভাৱকক দোষাৰোপ কৰিবনে মানে অকল অভিভাৱক বা অকল ছাত্ৰ ছাত্ৰী বা অকল আইনক দোষাৰোপ কৰিব নোৱাৰি আমি প্ৰতি তিনিওটা আমাৰ ধৰা অভিভাৱকসকলে আমি সচেতন হ'ব লাগিব শিক্ষাগুৰুসকল কলেজ কৰ্তৃপক্ষই এইটো কৰিব লাগিব যে 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে স্কুটাৰ বা বাইক আহিব নোৱাৰে সেই তেনেকুৱা কৰিব লাগিব ধৰা আৰু আইনজ্ঞসকলেও মানে ধৰা যিখিনি এটা প্ৰচেছ আছে যে 18 বছৰ তলত অনুজ্ঞাপত্ৰ নাপায় দিব নালাগে মই ভাবোঁ তেনেকৈ আৰু আজিকালি বহুতো ছাত্ৰক দেখা যায় যে নিচাসক্ত দ্ৰব্য সেৱন কৰে অশ্লীল মান মাতে আপুনি চাগে দেখিছেই আপোনাৰ চকুৰ সন্মুখতে ইয়াৰ কাৰণ কি বুলি ভাবে কিয় হয় এনেকুৱা নিচাসক্ত দ্ৰব্য প্ৰথম কথা হ'ল মাক দেউতাকক এইটো অভিভাৱকৰ কথা ক'ব লাগিব ইয়াত মানে ধৰা আজি আপোনাৰ ল'ৰা ছোৱালী আপোনাক টকা 100 বিচাৰিছে আপুনি সুধিব লাগিব যে টকা 100 কি কাৰণে প্ৰয়োজন কাৰণটো কি লাগিব তাৰমানে কাৰণ পইচা পালেহে মাদক দ্ৰব্য খাব পাৰিব লগৰ ল'ৰা বা ছোৱালীয়ে লগৰ ল'ৰাই খুৱাব মই মানিছোঁ এদিন বা দুদিন খুৱাব সদায়তো নোখুৱায় কিন্তু মাক দেউতাকে যেতিয়া ল'ৰা ছোৱালীয়ে পইচাৰ ডিমাণ্ড কৰিব যে মোক আজি 500 টকা লাগিব 1000 টকা লাগিব কিন্তু সেই ডিমাণ্ডখিনি কি কাৰণে কৰিছে সেইটো জানিব লাগিব বেছিকে পইচা পোৱাৰ লগে লগে মাদক দ্ৰব্য খাব তাৰপিছত মাদক দ্ৰব্য খোৱাৰ লগে লগে অশ্লীল মাদক দ্ৰব্য খালে বেছি ওলাই মানে ইনে মানে পঢ়া শুনা কম মানুহখিনিয়ে কেতিয়াবা অশ্লীল মাত মাতে দেখা পোৱা যায় ধৰা কিন্তু এই শিক্ষিত মানুহখিনিয়ে অশ্লীল মাত তেতিয়া মাতে যেতিয়া তেওঁলোকে কিবা নিচাসক্ত দ্ৰব্য গ্ৰহণ কৰে আৰু পৰৱৰ্তী প্ৰশ্নটো কৰিব বিচাৰিছো যে আজিকালি একাংশ অভিভাৱকে এনেকে কয় যে তই মেট্ৰিকত ভাল ৰিজাল্ট এটা কৰ মই তোক এখন বাইক দিম এটা মোবাইল দিম এইটো ভাল কথা হৈছে এইটো ভাল কথা মানে এইটো কিন্তু আমাৰ দিনলৈকে আমিতো এতিয়া আমাৰ জেনেৰেশ্যন বহুত মানে আমাৰ জেনেৰেশ্যন পাৰ হৈ গৈছে আৰু আমাৰ দিনত এইটো ভাল আছিলে যেতিয়া আমি কিবা ভাল ৰিজাল্ট এটা কৰিছিলো মা দেউতাহঁতে কয় যে তোক কিবা লাগিব নেকি তেতিয়া আমি কওঁ যে মোক ঘড়ী এটা লাগিব এবাৰ বা মোক কিবা ভাল কিতাপ এখন লাগিব এই ডিক্সনেৰীয়ে হওক বা তোমাৰ কিবা এনেকুৱা আৰু নহ'লে স্কুললৈ দূৰ চাইকেল এখন লৈ যাওঁ দিয়া এনেকুৱা হয় মানে কিন্তু তেতিয়া মা দেউতাহঁতো ভাল পাইছিলে ঘড়ীটো কিনি দিছিলে খুব ফূৰ্তি পাইছিলোঁ ঘড়ী পাইছিলোঁ আৰু স্কুলতো ঘড়ী পিন্ধি যাব নোৱাৰোঁ পৰীক্ষাতে পিন্ধি যাব পাৰোঁ কিন্তু সেই ঘড়ীটোৰ দ্বাৰা আমি সময় ব্যৱহাৰ কৰিছিলোঁ কিন্তু এতিয়া ল'ৰা ছোৱালীক কি লাগে এতিয়া মাক দেউতাকে কি কৰে তুমি সৰুৰ পৰাই তুমি এই পৰা জেডলৈকে লিখা মই তোমাক টিভিত ডৰেমন চাব লাগিব এইটোতো বহুত মানে ডাঙৰ কথা হয় নহয় তাৰপিছত কি হয় তুমি যদি ফাৰ্ষ্ট ৰেংক পাই দিয়া তুমি মোক কিবা এটা দিম লগে লগে কি বিচাৰিব মা মোক মোবাইল এটা দিবা মোক ভিডিঅ' গেম দিবা বাঢ়ি ডাঙৰ হোৱাৰ লগে লগে কি হয় সেই মোবাইল ভিডিঅ' গেমে গৈ পেলাই বাইক হয়গৈ তাৰপিছত গাড়ী তোমাৰ মনত আছেনে লখিমপুৰত আজি কেইদিনমানৰ আগত সৰু কেইটামান ল'ৰাই গাড়ী চলাই দুৰ্ঘটনাত 4জন মান বাইপাছত ঢুকাইছিলে সেইটো বহুত মানে হৃদয় বিদাৰ ঘটনা আছিলে সেইটো অভিভাৱকৰ কনচিয়াছনেছ নথকাৰ কাৰণে হৈছিলে মই ভাবোঁ হয় সঁচাকৈ গতিকে অভিভাৱকসকলে নিজক শুধৰাৰ প্ৰয়োজন সেইটো লাগিব লাগ বুলিলে বস্তু দিব নালাগিব এটা বিশৃংখল যি ছাত্ৰ সমাজ বা আমাৰ সমাজখন সেই ক্ষেত্ৰত শান্তি আনিবলৈ আপোনাৰ বাণী কি হ'ব এজন অধিবক্তা হিচাপে মানে কি ক'ম এতিয়া শান্তি আনিবলৈ হ'লে আমাৰ মানসিকতা সলনি কৰিব লাগিব মই তোমাক প্ৰথমে কৈছোঁ আমাৰ মানসিকতা সলনি কৰিবই লাগিব আমি প্ৰতিজন নাগৰিকে প্ৰথমতে এটা কথা জানিব লাগিব যে ক্ৰাইমটো জন্ম হোৱাৰ লগে লগে কৰি নাহে অপৰাধ জন্ম হোৱাৰ লগে লগে নকৰে যে তেওঁ কি পৰিস্থিতিত পৰি কিবা এটা অপৰাধ কৰিছে পৰিস্থিতিটো কিহত পৰি পেলাই তেওঁ কিবা এটা অপৰাধ কৰিছে সেই বস্তুটো আমি প্ৰথমতে সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাব লাগিব আৰু সূক্ষ্মভাৱে বিশ্লেষণ কৰি সেই তাৰ ভিতৰত আমি গৈ তাৰ আমি সলিউশ্যন উলিয়াব লাগিব সমাধান আমি উলিয়াব লাগিব আৰু সমাধান উলিওৱাৰ লগতে আইনৰ পৰা আমি এটাই আশা কৰিম যে খুব দীঘলীয়া যেনে নিৰ্ভয়া কাণ্ডৰ কথা ক'লোঁ মই এতিয়া অভিনীলৰ ঘটনাৰ কথা ক'লোঁ সেই কাণ্ডবোৰ যে খুব বেছি দীঘলীয়া নহয় খুব এটা কম সময়ৰ ভিতৰত যাতে তাৰ সমাধান কৰিব পাৰে সেইটোৱে মই বিচাৰিম মানে তেতিয়া কিজানি সমাজখন
এটা সুস্থ ৰূপলৈ যাব হয়। মই ভাবি তেনেকৈ। গতিকে দৰ্শকসকল নিশ্চয় উপকৃত হ'ব। আপুনি খুব সুন্দৰকৈ কৈছে। গতিকে এয়া আছিল উত্তৰ লখিমপুৰৰ অধিবক্তা তিলোত্তমা হাজৰিকা বাইদেউ, আৰু আপোনালোক নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু আমাৰ এই চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। Thank you for watching. Subscribe our channel. অহা খণ্ডৰ অতিথি ঘননাথ, প্ৰধান আচাৰ্য লখিমপুৰ শিশু বিদ্যা নিকেতন। ধন্যবাদ।